অৰুণোদয় লাইভৰ দৰ্শকসকলক জনাব বিচাৰিছো শুক্ৰবাৰে IIT গুৱাহাটীক কোভিড চিকিৎসালয় মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 800ৰো অধিক কৰোনা আক্ৰান্তক চিকিৎসা প্ৰদানৰ ব্যৱস্থাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনত এই চিকিৎসালয় মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি IIT কোভিড চিকিৎসালয় মুকলি কৰি কৰোনা সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কোভিড চিকিৎসালয় স্থাপনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ জনতা যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি চৰকাৰ সচেষ্ট বুলিও মুখ্যমন্ত্ৰীয়ে অভিমত প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সন্মুখত। জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ নিমিত্তে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন সকলোবিলাক গ্ৰহণ কৰা হৈছে আৰু IIT কমপ্লেক্সতো প্ৰায় 800 আইচোলেশ্যন বেডৰ ব্যৱস্থা কৰা হৈছে। লক্ষ্য হৈছে যে কোভিড-19ৰ আক্ৰান্ত যিসকল ৰোগী তেখেতসকলক যাতে উন্নত মানদণ্ডৰ আমি সুবিধা দিব পাৰোঁ, তেখেতসকলক চিকিৎসা প্ৰদান কৰিব পাৰোঁ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এইবিলাক ব্যৱস্থা অসম চৰকাৰে কৰিছে আৰু এতিয়ালৈকে যি লকডাউন কাৰ্যসূচী চলি আছে এই কাৰ্যসূচীত গুৱাহাটী ৰাইজে বহুত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। এই শৃংখলাবদ্ধতাৰে যদি আমি এনেধৰণে কোভিড-19ৰ বিৰুদ্ধে যদি যুঁজখন আগুৱাই নিব পাৰোঁ নিশ্চিতভাৱে অসমৰ ৰাইজক আমি সুৰক্ষিত কৰি তুলিব পাৰিম। সমগ্ৰ অসমতেই অসমৰ জনসাধাৰণে এই বিষয়টো অত্যন্ত আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগিব। দায়বদ্ধতাৰে শৃংখলাবদ্ধতাৰে তেখেতসকলে এই মুহূৰ্তত স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শবিলাক মানি চলিব লাগিব। চৰকাৰৰ তৰফৰ পৰা আমাৰ এই মুহূৰ্তত কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ নিমিত্তে আমি যিখিনি পদক্ষেপ গ্ৰহণ কৰিছোঁ আপোনালোকেও দেখিছে আৰু আমি সদায় জনসাধাৰণৰ স্বাৰ্থত এই চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে, গ্ৰহণ কৰি যাব।